ৰাখিলো এটি জোন ৰাখিম তোমাক কাষতে তুমিয়ে মোৰ সোণ ৰ'দ বৰষুণ পৰিলে তোমাৰ গাত তোমাক কেইদিনমানৰ পাছত শুনিবা সিহঁতে অনলাইনতে হানিমুন যাব আৰু দুদিনমানৰ পাছত শুনিবা সিহঁতে অনলাইনতে কেঁচুৱাও পেদা কৰি ল'ব। এতিয়া হৈছে নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া। ৱাহ মোদীজী ৱাহ, वाह मोदी जी वाह वाह। ৰ'দ দিলে আকাশখন ইমান ধুনীয়া দেখি ন। মই জানো তোমালোকে মোৰ নিচিনা অভদ্ৰ, ময়ে ঘেণ্টা আকাশখন দেখা নাছিলোঁ প্ৰথমতে, ইমান ডাঙৰ নহয় জানো বাৰু। এই তোমালোকে ভুল বুজিছা, মই ৰ'দটোৰ কথাই কৈছোঁ, ইমান ডাঙৰকৈ দিছে ৰ'দটো। এইটো পূবালীৰ দৰে বোলে সমাজৰ চকীদাৰ, এইটো সমাজৰ ঠিকাদাৰ বোলে। কেলা বালৰ ৰিয়েলিষ্টিক, মোৰ এইটো ষ্টিক কেলা। বাহিৰৰ পৰা দেখিবলৈ হাতীটো যেন, কিন্তু ভিতৰৰ মনটো আৰু গোটেই দেহাটো গোটেই মাখিয়াও। रुको जरा सबर करो अभी मजा आएगा ना भिड़ो। যাব নালাগে, তই সিহঁতৰ ওচৰলৈ যোৱাতকৈ তই মোৰ ওচৰলৈ আহিবি। সিহঁতে যিমান টকা দিছে মই তোক 3 গুণ দিম, কিন্তু পিছদিনাখন তই মোক আকৌ নকবি। তই লাখুটি লৈ বাহিৰলৈ ওলাব লাগিব। समझ रहे हो आप समझ रहे हो। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি দিব। ধন্যবাদ। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।